गोजोनथाव खौरां गबिन्द बसुमतारी कलेजनि फरायसाफोरनि हान्थामेलानि थाखाय दिनैनिफ्राय बेसेन नाङै कलेज बास सार्भिस बेखेवबाय। गसाइगाव महकुमानि सिङाव थानाय जारागुरि बाजुगाव ओनसोलनि गबिन्द बसुमतारी कलेज जारागुरि सामलाय आफादा फरायसाफोरनि थांलाय फैलाय हान्थिनाय आरो सान्दुं अखानि गेजेरावबो फरायसालिमायाव फैनानै सोलोंथाइ लानो आरो गोरिब नखरनि गासैबो दावगानो हास्थायनाय फरायसाफोराबो जाहाथे जेबो जेंना गैयालासे सोलोंथाइ लानो हायो। बेनि थाखाय गबिन्द बसुमतारी कलेजनि सामलाय आफादा दिनैनिफ्राय बेसेन लायालासे प्रि कलेज बास सार्भिस बेखेवनानै होबाय। मख'नो गोनांदि बड'लेण्ड मुलुग सोलोंसालिजों एफिलियेसन जानाय गबिन्द बसुमतारी कलेजआ प्रि मुं थिसनथाइ होनायनि उनाव आरोबाव बे खेबाव फरायसाफोरनि हान्थामेलानि थाखाय गंनै बासनि राहा खालामनानै होदों आरो बे बासजों फरायसालिमासिम थांलाय फैलाय खालामनांगौनि थाखाय गरसेबो रां होनांगौनि गोनांथि गैया। फुंनि समाव फरायसालिमासिम फैनो थाखाय सराइबिलनिफ्राय 7:40 जागायनानै आमलाइगुरि खासियाबारि साबखाथा आरो मागथाइगाव जानानै कलेजसिम फैगोन। गुबुन फारसेथिं बमब्राबिलनिफ्रायबो 7:45 जागायनानै सालाम बाजार आजमल कलेज हावरियाफेट जानानै दावागुरिनिफ्राय कलेज फैगोन होननानै फोरमायदों गबिन्द बसुमतारी कलेजनि गोरायुं दानसोरां इस्लारि बिथाङा। नमस्कार, मैं दानसोरां इस्लारि, प्रिन्सिपाल इनचार्ज गबिन्द बसुमतारी कलेज। सो আজি आमार जितु नेকি एडमिशन प्रसेस हेतु हेक হৈ গ'ল। तो एडमिशन प्रसेस जितु आছিলে हेतु अलरेडी आमार আজি लास्ट डेट आছিলে। सो हेतु हेक হৈ গ'ল। লগতে आमार एडमिशन तो आमी फ्री के दिया হৈছিলে। तो আগত বছৰৰ নিচিনা আমি এই বছৰতো আমি এডমিশ্যন তো ফ্ৰী দিছে। কোনো ইয়াত এডমিশ্যন ফিজ আমি লোৱা নাই। লগতে আমাৰ ইয়াত এই কলেজত মান্থলি ফিজও লোৱা নহয়। তো যেন এই বছৰত আৰু আমি এটা নতুন যিটো নেকি বাছ সাৰ্ভিস সেইটো এই বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ। সো এই বাছ সাৰ্ভিসও আমাৰ ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে এতিয়া ফ্ৰীকে দিছে। কিয়নো আমাৰ কিছু এই অঞ্চলত বহুত ভাগ পৰিয়ালৰ যি নেকি আৰ্থিক অৱস্থা সেইটো ভাল নহয়। সো এই তেখেতসকলৰ ঘৰৰ যিটো নেকি আৰ্থিক অৱস্থা সেইটো যেন আমাৰ শিক্ষা লোৱাৰ ক্ষেত্ৰত কোনো ধৰণত মানে প্ৰব্লেম সৃষ্টি নকৰে, ইয়াৰ কাৰণে আমি এইবাৰ বাছ সাৰ্ভিসৰ লগতে দিছে। সেইটো টোটেলি ফ্ৰী অফ কষ্ট। তো ইয়াত কোনো ধৰণৰ মানে ফিজ লোৱা নহ'ব। তো এই বাছ সাৰ্ভিসখন আমাৰ চলিব চৰাইবিলৰ পৰা আমলাইগুৰি, কাছিয়াবাৰী আৰু সাবকাটা আৰু বমব্ৰাবিল, গলাডাঙি আৰু আমাৰ জাৰাগুৰি আৰু কলেজ। কিমান বাছ আছে আপোনালোকৰ? আমাৰ ইতিমধ্যে আমাৰ বাছটো দুখন আছে আৰু যদি আমাৰ ষ্টুডেণ্টৰ সংখ্যা বাঢ়ি যায় বা এই দুখন বাছত লগত যদি আহিব নোৱাৰে তেনেহ'লে নিশ্চয় আমি এটা মানে গাড়ীত ব্যৱস্থা কৰিব। আমিতো এই কলেজৰ যিটো নেকি নীতি, এই নীতি দিহে আমি চলিব আৰু যিটো নেকি চৰকাৰৰ যিটো নেকি নীতি সেইটো আমি এতিয়াতো একো ক'ব নোৱাৰে এই বিষয়ত। তো আমাৰ যিটো নেকি কলেজৰ যে সিস্টেম, এই সিস্টেমটো হ'ল যে আমি এই অঞ্চলত কেনেকৈ উন্নয়ন কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত। সো ইয়াৰ কাৰণে আমি এই অনুষ্ঠানখন ইয়াত মানে আনিছে আৰু লগতে আমি অনুভৱ কৰিব পাৰে যে এই আমাৰ যিটো নেকি অঞ্চল সেইটো খুব বেকৱাৰ্ড আৰু লগতে বহুত পৰিয়ালৰ মানুহবিলাক
ইয়াৰ মানে অৱস্থা যিটো নেকি আমি দেখিলোঁ সেয়া হ'ল বহুত মানে মানে গৰীব বা পুৰ বেকগ্ৰাউণ্ডৰ পৰা অহা বেছিভাগ ল'ৰা ছোৱালীয়ে চ' ইয়াৰ কাৰণে আমি এইটো চিন্তা কৰিছোঁ যে আমি যেন ল'ৰা ছোৱালীকক মানে শিক্ষা দিয়াৰ ক্ষেত্ৰত যেন কোনো তেখেতসকলৰ পৰিয়ালৰ অৱস্থা যেন বাধা দিব নোৱাৰে সেইটো কাৰণে ফ্ৰী অফ কষ্ট আমি সেইটো দি আছে